নমস্কাৰ, স্বাগতম জনাইছোঁ আমাৰ চেনেল D4 ডিলে। আমি এটা প্লেলিষ্ট নিৰ্মাণ কৰিবলৈ গৈ আছোঁ বা বনাবলৈ গৈ আছোঁ, য'ত আমি বিশ্বৰ বিভিন্ন আজব বস্তুবোৰৰ বিষয়ে ক'বলৈ যত্ন কৰিম। গতিকে আজি এই প্লেলিষ্টৰ প্ৰথম ভিডিঅ'ত আমি আজি বাৰ্মুডা ত্ৰিভুজ অৰ্থাৎ বাৰ্মুডা ট্ৰাইংগলৰ বিষয়ে ক'ম। গতিকে যদি এই ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰি দিব। বাৰ্মুডা ট্ৰাইংগল, বাৰ্মুডা ত্ৰিভুজ। বাৰ্মুডা ত্ৰিভুজ হৈছে আটলাণ্টিক মহাসাগৰৰ বুকুৰ এক ৰহস্যজনক অঞ্চল। ই 3টা পইণ্টেৰে গঠিত যিটো ত্ৰিভুজ। গতিকে ইয়াৰ উত্তৰে বাৰ্মুডা দ্বীপ, পশ্চিমে ফ্লৰিডা আৰু দক্ষিণ পূবত পূৰ্ব তুৰিকো আছে। গতিকে এই 3টা দ্বীপক কাল্পনিক সৰল ৰেখাৰে যোগ কৰিলে যি ত্ৰিভুজ পোৱা যায় তাকেই বাৰ্মুডা ত্ৰিভুজ বুলি কোৱা হয়। এই অঞ্চলেদি পাৰ হ'ব খোজা বহু সংখ্যক জাহাজ, বিমান আৰু নাও ৰহস্যজনকভাৱে অদৃশ্য হৈ যোৱাৰ বা হেৰাই যোৱাৰ কথা শুনা গৈছে। 1945 অৰ্থাৎ 1945 চনৰ পৰা 1972 চনলৈকে অন্ততঃ 1000ৰো অধিক মানুহ আৰু 100ৰো বেছি উৰাজাহাজ আটলাণ্টিক মহাসাগৰৰ এই অঞ্চলৰ পৰা ৰহস্যজনকভাৱে নিখোজ হৈছে। কেনেকৈ এই ঘটনাবোৰ ঘটিছে তাৰ কোনো বিশ্বাসযোগ্য আৰু প্ৰমাণিত ব্যাখ্যা পোৱা নাযায়। আনকি নিখোজ হোৱা জাহাজ বা বিমানৰো কোনো অৱশেষ অনুসন্ধান কৰি পোৱা নগ'ল। অৱশেষত প্ৰশাসনে সকলো লোককে এই 3,05,000 বৰ্গ কিলোমিটাৰ অঞ্চলেদি ভ্ৰমণ কৰাৰ ক্ষেত্ৰত সতৰ্ক কৰি দিছে। বাৰ্মুডা ত্ৰিভুজৰ এই ৰহস্যজনক ব্যাখ্যা বহুতেই বহু ধৰণে আগবঢ়াইছে, যদিও কোনো ব্যাখ্যাই প্ৰমাণিত নহয়। কিছু সংখ্যকে এই অঞ্চলত কোনো কাৰণত শক্তিশালী চুম্বক বা বিদ্যুৎ চুম্বকীয় ক্ষেত্ৰ সৃষ্টি হোৱাৰ সম্ভাৱনাৰ বিষয়ে কয়। তদুপৰি কোনো ৰাসায়নিক শক্তিৰ জৰিয়তে ইচ্ছা শক্তি অনুভূতিক অৱশ কৰি দিয়াৰ বিষয়েও কিছু লোকে মত পোষণ কৰে। যি কি নহওক, বাৰ্মুডা ত্ৰিভুজ এতিয়াও ৰহস্যময় হৈয়ে আছে। গতিকে আজি আমি বাৰ্মুডা ত্ৰিভুজৰ বিষয়ে আপোনালোকক কিছু জনাবলৈ চেষ্টা কৰিম। যদিহে ভিডিঅ'টো ভাল পায় লাইক আৰু শ্বেয়াৰ কৰি দিব, আৰু যদি আপুনি নতুন ছাবস্ক্ৰাইব কৰি দিব। আজিলৈ ইমানেই, ধন্যবাদ।